নমস্কাৰ লৈ আহিছে বিগ ব্ৰেকিং নিউজ আনৰ হয় পৰীক্ষা দিবলৈ গৈ ধৰা পৰিছে 6 জনকৈ ভুৱা পৰীক্ষাৰ্থী বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম আৰক্ষী নিযুক্তি পৰীক্ষাত 6 জনকৈ ভুৱা পৰীক্ষাৰ্থী ধৰা পৰিছে ইতিমধ্যে নথি পত্ৰ পৰীক্ষা কৰাৰ সময়তে ধৰা পৰিছে 6 জনকৈ ভুৱা পৰীক্ষাৰ্থী অসম চৰকাৰে ইতিমধ্যে অতি স্বচ্ছ আৰু নিকা পদ্ধতিৰে যি পৰীক্ষাসমূহ আয়োজন কৰি আছে তেনে সময়তে আপুনিও সাৱধান হওক এনে ধৰণৰ কাৰ্যকলাপৰ পৰা উল্লেখযোগ্য যে তাৰে মাজত আছিল এজন কৰ্মৰত আৰক্ষী জোৱান তেওঁৰ নাম হৈছে খৌৰাং বসমতাৰী আৰু খৌৰাং বসমতাৰী সহ কেইবাগৰাকীকৈ ভুৱা পৰীক্ষাৰ্থী ইতিমধ্যে ধৰা পৰিছে আমি আপোনালোকক জনাই আছো তেওঁলোকৰ নাম বৰবৰী আৰক্ষী ছাউনীত চলি থকা আৰক্ষী কনিষ্ঠবলৰ নিযুক্তিৰ পৰীক্ষা দিবলৈ আহিছিল যুৱক কেইজন ইতিমধ্যে নথি পত্ৰ পৰীক্ষা কৰোঁতেই পোহৰ লাহে পৰীক্ষাৰ্থীৰ কেইজনৰ নাম যুৱক কেইজনৰ নাম হৈছে ফুংখা বসমতাৰী সতীশ বসমতাৰী মহেশ্বৰ মছাহাৰী লিৰথুম বসমতাৰী সৰাং বসমতাৰী শংকৰ খেৰকটাৰী হিমন্ত বসমতাৰী অসম আৰক্ষীত শাৰীৰিক পৰীক্ষা দিবলৈ আহি ধৰা পৰিল এইকেইজন ভুৱা পৰীক্ষাৰ্থী গতিকে আপুনিও সাৱধান হওক এনে ধৰণৰ কাৰ্যকলাপৰ পৰা আপুনিও সাৱধান হওক যিহেতু অসম চৰকাৰে অতি নিকা আৰু স্বচ্ছ পদ্ধতিৰে পৰীক্ষাসমূহ আয়োজন কৰি আছে গতিকে আপুনিও এনে ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকক কি কাৰণত পুলিচে এৰেষ্ট কৰি কি কাৰণে মানে ভিনি আছিল তাৰ মানে মোৰ জাৱাই আছিল তাৰ মানে জাৱাইৰ তাৰ মানে জাৱাইটো অলপ অসুখ হৈ আছিল তাৰ মানে ইয়াৰ কাৰণে মানে ই ক'লাক যে মানে ফুৰালি মোৰটো অলপ সহায় কৰবি বুলি ক'লাক তাৰপিছত মানে দাউৰলাক দাউৰতে কিহৰ পৰীক্ষা দিব আহিছিল এইটো পুলিচ আছিল তাৰমানে আপোনাৰ ল'ৰা আৰু আপোনাৰ জোৱাই পৰীক্ষা দিছে পৰীক্ষা দিছে কি নাম জয় নাম জোৱাই চিমেণ্ট আৰু আপোনাৰ ল'ৰাৰ নাম কি নাম সংখ্যা বৰ কিয় এনেকুৱা কাম কিয় কৰিলে ক'ব নোৱাৰোঁ মইতো জানা নাই আপুনি কি হয় তেখেতৰ পিতৃ তাৰমানে আপোনাৰ ল'ৰা আৰু পৰীক্ষা দিছিল আপোনাৰ জোৱাই ঘৰকোট দাদা